মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা চকু মেলোহে জল্দি কৰি অফিচ যাব হয়, তাইও তেনেকৈ ওলাই গ'ল। আৰু এইফালে মই আজি কি পিন্ধিম বুলি ভাবি এইযোৰকে চইচ কৰি ল'লোঁ। অভাৱ যিহেতু সেইবাবে নেক্সট ডে ৰাতিপুৱা কি পিন্ধিম ভাবিবলৈ সময়কে নহয়। ৰাতিপুৱা আকৌ ভাবি থাকোঁতে সময়ে পাৰ হয়। আৰু এইফালে যে দেখিছে, এয়া কিন্তু মোৰ মেকআপ নহয় দেই। ৰেগুলাৰ ৰুটিনত মই চিম্পুলকৈ যি ইউজ কৰোঁ, ফাৰ্ষ্ট ষ্টেপ মইশ্চাৰাইজাৰ আৰু নেক্সট মই এটা ছানস্ক্ৰীম ইউজ কৰিম আৰু লগতে অকণমান আইলাইনাৰ আৰু এটা ফুট। আৰু এতিয়া ধুনীয়াকৈ মূৰটো আঁচুৰি ল'লোঁ আৰু ওলাই মেলি হৈ যোৱাৰ পিছত এয়া মই কেইটামান ভাতো খাই ল'লোঁ। আৰু মুহূৰ্তিটো নকৰিলে নোৱাৰি, চ' অকণমান আমলখিও খাই ল'লোঁ। আৰু ফাইনেলি মই এতিয়া ৰেডি। আৰু ইমানেই দুৰ্ভাগ্য যে ৰাস্তাটো ইমানেই বেয়া আৰু বেটেৰী ৰিক্সাখনে আজি বহুত ঠেকিছিলে। আৰু ৰাইজ এইফালে জিৰাই আছে আৰু মই জল্দি কৰি মই ট্ৰেইনো ধৰিলোঁগৈ। আৰু লাঞ্চ টাইমত আজি মই চিকেন পোলাও খালোঁ আৰু ইভিনিং টাইমত আমি দুইজনী আইচক্ৰীমো খালোঁ। আৰু এয়া তাই আহি কামত লাগি গ'ল আৰু চাহো বনালে।